মনজিত ব্লগছৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই বৰ্তমান আহি আছোঁ চাপৰমুখৰ সমীপৱৰ্তী গছপৰাত অৱস্থিত মা বসুন্ধৰী থানলৈ বুলি। এয়া যে দেখিছে, এয়া মা বসুন্ধৰী থানত অনুষ্ঠিত হৈ থকা ভীম একাদশী মেলাৰ দৃশ্য। আজি মই আপোনালোকক ভীম একাদশীত মা বসুন্ধৰী থানৰ যি পৰিৱেশ তাক দেখুৱাৰ চেষ্টা কৰিম আৰু ইয়াৰ লগতে বসুন্ধৰী থানত ভীম একাদশী উপলক্ষে যি মেলা অনুষ্ঠিত হয় তাক দেখুৱাৰ চেষ্টা কৰিম। তেতিয়াহ'লে আহকচোন আমি আগুৱাই যাওঁ মাৰ আশীষ ল'বলৈ। এয়া যে দেখিছে, এয়াই শ্ৰী শ্ৰী মা বসুন্ধৰী প্ৰৱেশদ্বাৰ। আপোনালোক যদি কেতিয়াবা বসুন্ধৰী থানলৈ বুলি আহে এই প্ৰৱেশদ্বাৰেৰে আগবাঢ়িব পাৰিব। মই এতিয়া এই প্ৰৱেশদ্বাৰেৰে মাৰ থানলৈ বুলি আগবাঢ়িম। মানুহ, কেৱল মানুহ। এয়া যে দেখিছে, এয়া মাৰ আশীষ ল'বলৈ অহা ভক্তগণ। বিৰদি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছে। আহকচোন আমি মাৰ থানভাগ এবাৰ চাই আহোঁগৈ। মই আহি মাৰ থানত উপস্থিত হৈছোঁহি আৰু এয়াই ঐতিহ্যমণ্ডিত বসুন্ধৰী থানৰ যি প্ৰৱেশদ্বাৰ। আৰু এয়া যে দেখিছে, এয়া বসুন্ধৰী থানৰ সমীপৰ মেলা উপলক্ষে বা ভীম একাদশী উপলক্ষে যি মেলা আয়োজন কৰা হৈছে তাৰ দৃশ্য। এবাৰ চাওকচোন, কি এক সুন্দৰ মনোমোহা দৃশ্য ইয়াক বিৰাজ কৰিছে। মাৰ আশীষ ল'বলৈ বুলি মই আগবাঢ়িছোঁ মাৰ ওচৰলৈ। এনেকৈ মাৰ আশীষ ল'বলৈ আপুনি যদি কেতিয়াবা বসুন্ধৰী থানলৈ আহে, ঠিক এনেদৰে পাহাৰৰ ওপৰলৈ গৈ মাৰ আশীষ ল'ব পাৰিব, য'ত মা সৰ্বজন বিদিত হৈ আছে। এক ভক্তিৰ অমিয়া ৰসেৰে পৰিপূৰ্ণ হৈ থকা দৃশ্য। মাৰ থান, লগতে গণেশ বাবাৰ থান ইয়াত আছে। আৰু এয়া যে দেখিছে, এয়া মাৰ থান। চাওকচোন, কি এক ভক্তিৰ অমিয়া ৰসেৰে পৰিপূৰ্ণ দৃশ্য। এয়া মই আগবাঢ়িছোঁ হৰগৌৰী মন্দিৰলৈ বুলি। পাহাৰৰ ওপৰত থকা মাৰ মন্দিৰ ভাগৰ লগতে যি হৰগৌৰী মন্দিৰ আছে সেই মন্দিৰ ভাগলৈ বুলি মই আগবাঢ়িছোঁ। আহকচোন আমি হৰগৌৰী মন্দিৰ ভাগ এবাৰ চাই আহোঁগৈ। মা বসুন্ধৰী থানত ভীম একাদশী উপলক্ষে বিভিন্ন মানুহৰ সমাগম হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা বহুতো মানুহ ইয়ালৈ আহে আৰু ইয়াত এখন সুন্দৰ মেলা অনুষ্ঠিত হয়। এই যে শাৰী শাৰী দোকানবোৰ দেখিছে, এই দোকানবোৰেই এই মেলাখনৰ ঐতিহ্য বা এই ঠাইখনৰ যি জনপ্ৰিয়তা তাক আকৌ এবাৰ প্ৰমাণ কৰি দিছে। এইবাৰ মই আগবাঢ়িছোঁ আনন্দ মেলালৈ বুলি। কণ কণ শিশুসকলে যাতে মেলালৈ আহি এবাৰ আনন্দ কৰিব পাৰে, ফূৰ্তি কৰিব পাৰে, তাৰো ইয়াত সুব্যৱস্থা আছে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মনে বিচাৰে এবাৰ আহি মাৰ আশীষ লৈ যাব। ধন্যবাদ।